নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পম্পী। আজি আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাব লৈছোঁ অতি সহজতে অতি কম সময়তে দহি কেনেকৈ বাটিব পাৰি। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমে এনেদৰে 4ডলীয়া মই সূতা লৈছোঁ। বেজীটো এনেকৈ ভৰাই দিব নিৰ্দিষ্ট এটা জোখত লৈ। তাৰপাছত ইয়াত দুটাতকৈ অধিক গাঁঠি দিলেই হ'ব। গাঁঠিটো যাতে টান হয়, খুলকি নাযায়। তাৰপাছত এনেদৰে সূতাখিনি লৈ সূতাখিনি নেচা সূতা ল'ব। এনেকৈ মাজত দি ভালদৰে দুটা গাঁঠি মাৰিলেই হ'ব, যাতে সূতাখিনি ওলাই নাহে। গাঁঠিটো টান কৰিব। দুটাতকৈ অধিক গাঁঠি মাৰিব। মই ইয়াতে দুটা মাৰিছোঁ। সূতাখিনি আপোনালোকে নেচা সূতা ল'লে বেছি ভাল হয়, সুবিধাজনক হয়। আৰু এনেকৈ সূতাখিনি ওপৰৰ পৰা তললৈ দি আৰু দুটা গাঁঠি মাৰিব। তলৰেদি এনেকৈ সূতাডাল লৈ ওপৰে উলিয়াই আকৌ ঠিক তেনেদৰে গাঁঠিটো মাৰিব। তলেৰেদি নি আকৌ ওপৰলৈ ঠিক আগৰ দৰে। তাৰপাছত এনেদৰে টানি ল'ব। তাৰপাছত বেজীটো সূতাডালৰ সৈতে সূতাখিনিৰ মাজেৰে ভৰাই দিব। ভৰাই টানি, ইমান জোৰকৈ নাটানিব যাতে চাদৰখনৰ ৰছীখিনি টান খায়। তাৰপাছত কিনাৰৰ দহিটোৰ সৈতে সমানে জুখি সূতাখিনি কাটি ল'ব। এনেদৰে